নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আসাম পুলিচ স্পেচিয়েল খণ্ডৰ 2 নম্বৰ খণ্ডটো আলোচনা কৰিম। আজিৰ প্ৰথম প্ৰশ্ন, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল? উত্তৰ হৈছে 1449 চনত। 2 নম্বৰ প্ৰশ্ন, ধোদৰ আলি কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল? উত্তৰ হৈছে গদাধৰ সিংহ। 3 নম্বৰ প্ৰশ্ন, অসম কেতিয়া ইংৰাজৰ অধীন হয়? উত্তৰ হৈছে 1826 চনত। নৱগ্ৰহ মন্দিৰ গুৱাহাটীৰ কোনখন পাহাৰৰ শিখৰত অৱস্থিত? উত্তৰ হৈছে চিত্ৰাচল। 5 নম্বৰ কুৱেশ্যন, প্ৰাচীন অসমৰ ঐতিহাসিক চহৰ হিচাপে কোনখন চহৰক জনা যায়? উত্তৰ হৈছে শিৱসাগৰ। 6 নম্বৰ কুৱেশ্যন, নটসূৰ্য বুলি কাক সম্বোধন কৰা হয়? উত্তৰ হৈছে ফণী শৰ্মা। 7 নম্বৰ কুৱেশ্যন, অসমৰ প্ৰথম দাদা চাহেব ফাল্কে বঁটা পোৱা ব্যক্তিগৰাকীৰ নাম কি? উত্তৰ হৈছে ডক্টৰ ভূপেন হাজৰিকা। 8 নম্বৰ কুৱেশ্যন, অসম সাহিত্য সভাই প্ৰকাশ কৰা অভিধানখনৰ নাম কি? উত্তৰ হৈছে চন্দ্ৰকান্ত অভিধান। 9 নম্বৰ কুৱেশ্যন, দ্বিতীয় অসমীয়া বোলছবিখনৰ নাম কি? উত্তৰ হৈছে ইন্দ্ৰমালতী, আৰু আমি জানোৱে প্ৰথমখন আছিল জয়মতী। আৰু 10 নম্বৰ কুৱেশ্যন, ৰজনীকান্ত বৰদলৈৰ প্ৰথমখন উপন্যাসৰ নাম কি? উত্তৰ হৈছে মিৰি জীয়ৰী।